ভকুৱা লগৰ বন্ধু হয়। প্ৰশ্ন কৰিম। প্ৰশ্নটো হ'ল যে অসমবাসীৰা আসসালামু আলাইকুম নমস্কাৰ, স্বাগতম কৰিছোঁ মোৰ চেনেললৈ চাইনিজ ব্লগ। আশা কৰোঁ আপোনালোকে চবে ভালে আছে। তো বলক একো আমনি নকৰাকৈ মোৰ ব্লগটো আৰম্ভ কৰোঁ। আজি মানে অলপ এক্সাম আছে। বন্ধুটো আহি পাল, এতিয়ালৈকে মই ওলোৱাই নাই। আহি পাল, ৰাতিপুৱা আহিছে, মোক ফোন কৰিছে যে ওলাই এক্সাম আছে। তো এতিয়া আমি এক্সাম দিব যাম। তো আপোনালোকে চাই থাকক, বাকীখিনি আমি আহি দেখাই। এয়া কলেজ যাব ৰেডি। মই ঠাণ্ডা বতৰ, গা চা ধোৱা নাই আৰু হাত ভৰি ধুয়ে কামটো ফিনিছ কৰি লৈছোঁ। আহি পাইছে এতিয়া, বাইক চাইক লৈ আহিছে হিৰো হণ্ডা। যে হিৰো হণ্ডাত যাম আৰু এতিয়া আমি পুৰা বাইকত বহি লৈছোঁ পুৰা। এতিয়া বিন্দাছ যাম আৰু ঠাণ্ডা লাগিলে উপায় নাই আৰু। আমি পালোহি 6 মাইল। চাওক 6 মাইলত ইমান ভিৰ, মানে চব বজাৰ। মানে কালি আজি পুৰা খানা খাব না, চব বজাৰ। এইফালে মাছৰ বজাৰ, এইফালে চব বজাৰ। মানে এইফালে কি ক'ব আৰু, এই ইমান ডাঙৰ ডাঙৰ মাছ মাখান আহিছে। তো আহিলোঁ, কলেজৰ পৰা আহিলোঁ। আজি কলেজৰ পৰা আহি আপোনালোকক দেখাই আছোঁ। আজি মানে খানা খোৱাৰ প্লেনিং এটা কৰিম। তো প্লেনিংটো চাই লওঁ আমি কি কৰোঁ। তো খানা খোৱাৰ প্লেনিংটো কৰোঁ, চাওঁ আমি আজি কি কৰিব পাৰোঁ। খানাটো কেনেকুৱা আমাৰ ভালদৰে খানাটো যায় তাকে চাওঁ, আপোনালোকেও চাই থাকক। বস্তু মানে আজি পুৰা ধামাকা হ'ব আৰু খানা ৰাতিটো। ইয়াতে হিচাপ কৰা হৈছে আমাৰ। এইটো ৰাহুল ৰেহমান, ইয়াৰ নাম্বাৰ চাম্বাৰ দিয়া আছে। কি আছে এইটো, কি এইগিলা কি স্কিন 4 4টা 200 টকা দামগিলাও ইয়াতে দি আছে। কাৰোবাক যদি লাগে তেনেহ'লে আহি যাব। এইটো ভিআইপি ৰোডত আছে, আহি যাব। এইগিলা বস্তুগিলা লিখা হৈ গৈছে। মানে আমাৰ টোটেল এইটো হৈছে 1250 পইচা কটাই গৈছে। তো এতিয়া টেণ্ট হাউচৰ বস্তুখিনি আমি ল'ম। এতিয়া চব আমি টেণ্ট হাউচৰ পৰা মানে বস্তুগিলা ওলাই আছোঁ। ৰাইজসকল, আমাৰ টেণ্ট হাউচৰ বস্তুখিনি আমি লোৱা হৈ গ'ল। বৰ্তমান আপোনালোক দেখাইছোঁ আমি কি লৈছোঁ। আমাৰ মানে কিমানটা মানুহ হ'ব মানে আজি খাৱাত? আজি আমাৰ আহিব 10জন মানুহ। 10জনমান মানুহ হ'ব ন? এইটো আমাৰ 10জনমান মানুহ। আমি বস্তু মানে বেছি লোৱা নাই, অলপেই লৈছোঁ। দেখাই দিছোঁ আমাক কি লৈছোঁ। এইটো এটা লৈছোঁ। এইটো কি বুলি কয়, ডাঙৰ চামুচ না খন্তি? এইটো খন্তি। এইবোৰ মানে এইটো মানে গামলা আৰু লেট্ৰিন বাগান বেলেগ কয় আৰু এইগিলা নাই। এইটো মানে ডাঙৰ আৰু এইটো চচপেন, বাল্টিং। ইয়াতে কি আছে দেখাই দিয়াচোন। চাইস্কিন ডাব্বু আছে। এইগিলা ঢাকন চাকন আৰু কেৰাহী, ডাঙৰ কেৰাহী এটা আছে। মানে বেছি মানুহ নহয়, অলপেই মানুহ। ডেক দুটা লৈছোঁ। সেই ডেক দুটা দেখাই দিওঁ আপোনালোকক। এই দুটা ল'ম মানে, এই দুটা ভাল চাউণ্ড আৰু পুৰা মানে বহুত ভাল চাউণ্ড। এইটো মানে মোৰ লগৰ দোকান, মামাকৰ দোকান। তো আপোনালোকক লাগিলে আহি যাব, ভিআইপি ৰোডত আছে। বস্তুখিনি হৈ গ'ল। এতিয়া আমি মানে লাহে লৈ যাম আৰু চাই থাকক আপোনালোকে আৰু আগলৈ কি দেখাব পাৰোঁ। তো আমি এতিয়া বস্তুকেইটা লৈ লওঁ। খুৰা মানে কিবা ক'ব? খুৰা, আপোনাক বহুত ধন্যবাদ দিয়াটো। আপুনি ইমান ধুনীয়াকৈ আমাক বস্তুকেইটা দি দিলে, মানে অলপ বাজেটটো কমাই পেলাই দিছে। খুৰাক ধন্যবাদ। খুৰাক আমি হেপ্পী নিউ ইয়াৰ বুলি ক'লোঁ আৰু আমাৰ লগৰকেইটাৰ মাজত ধন্যবাদ। এতিয়া আমি টেণ্ট হাউচৰ পৰা বস্তুখিনি, আমাৰ টেণ্ট হাউচৰ বস্তুখিনি পুৰা ক্লিয়াৰ। মানে যিমানকেইটা বস্তু ল'ব লগা আছিল আমি লৈ ল'লোঁ। এতিয়া আমি এতিয়া যাম আৰু বিন্দাছ। এতিয়া বহি লৈছোঁ মই স্কুটিত। এতিয়া বিন্দাছ যাম মানে য'ত আহিম বুলি কৈছিলোঁ, য'ত আমি খানা খাম বুলি কৈছিলোঁ, তাতে আহি পালোঁ। আমাৰ বেটাৰী ৰিক্সাখন এতিয়ালৈকে আহি পোৱা নাই। সিহঁতো আহি পাল লাহেকৈ। আহি পাল মানে এতিয়া লাহেকৈ আৰু বস্তুগিলা আমি দাঙি চবেই ঘৰ এনেকা হৈছে। মানে মই তলেদি কিমান তলেদি আহিছোঁ। মই ইমান ডাঙৰ মানুহটো ইমান তলেদি আহি পেলাই মাৰ্চেৰা মানে লাগিলে মানে ফাটি গেলা হয়। এয়াই আৰু এতিয়া মানে আপোনাৰ চাই থাকক। এতিয়া আমাৰ টেণ্ট হাউচৰ বস্তুখিনি হৈ গ'ল। এতিয়া আমাৰ মেইন বস্তুটো কি আছে জানা? খাৱা বজাৰ। সেইটোতো খাৱা বজাৰৰ কাৰণে খাৱা নাই, সেইটোতো আপোনালোকে বুজি পাইছে। এই ল'ৰাটো মানে অলপ বেছি মানে খাৱা তো বজাৰ। তই মানে উল্টা কৰি দিবি দেই। আমি এতিয়া বজাৰ কৰিব যাম। বজাৰ কৰি পিছত আমি কি কৰিম
মন হীৰা দৈ ডাইৰেক্ট যাম বজাৰ বজাৰ মানে শাক পাচলি মাংস মাছ কি কম আৰু মানে শান্তি আৰু শান্তি ৰাতিহে আপোনাৰ ধামাকা হৈ যাব আৰু পুৰা এইটো মোৰ লগৰ বন্ধু হয় প্ৰশ্ন কৰিম প্ৰশ্নটো হ'ল যে খানা যে খাবা হা খানা সবতকে বেছি ইম্পৰ্টেণ্ট বস্তু কি যোনটো নহ'লে খানাই নচলে কোৱা তুমি তো খানা খাবা সবতকে বেছি ইম্পৰ্টেণ্ট মানে সেইটো নহ'লে মানে খানা এনজয়টো নহয়ে কিন্তু মানে মজাও নালাগে একদম বেয়া লাগে মানে কি সেই বস্তুটো কি মানে তুমি কি বস্তু তুমি তো খাই আহিছা ন সৰুৰ পৰা যিমান ডাঙৰ মানে কি আৰু কোৱা কোৱা এইটো হ'ল ৰাইচ নহ'লে আমি খানাই খাব নোৱাৰোঁ আপোনালোকে জানেনে নাই যে খানাৰ সবতকে প্ৰয়োজন বস্তুটো কি যদি জানে তেনেহ'লে কমেণ্টত জনাওক তো ৰাইজসকল আপোনালোকক কৈছিলোঁ দিনত যে মই বজাৰ কৰিবলৈ আহিম বুলি তো বজাৰ আমি কৰিব আহিছোঁ এতিয়া বৰ্তমান তো বজাৰ কৰিম এতিয়া আপোনালোকক দেখাই দিছোঁ আৰু আমি কি বজাৰ কৰিম আপোনালোকক দেখাইছোঁ লাহে লাহে চাই দিব আপোনালোকে এইটো কি মাছ ভকুৱা এইগিলা কিমান মান দামত আহে কিমান মানত আহে এইগিলা 24 কেজি 25 কেজি বা ইমান নহয় দামটো ইমান প্ৰাইচ দাদা হাঁহবোৰ কিমানকে দিছে কেজি 950 গান বজি আছে এইফালে চাহ ঠাণ্ডা বতৰ কি কৰিবা আৰু চাহ আপোনালোকে চাই লওক চাহ খাই লওঁ ব্ৰেড খাই লওঁ মাজত জেম আছে মিঠাই বেলেগ তো আমাৰ এতিয়া বনোৱা চনোৱা হৈ আছে মানে লাহে লাহে হৈ আছে তো এতিয়া অলপ এনজয় অলপ মানে গান চান ঠাণ্ডা বতৰ না অলপ এইখিনি এনজয় অলপ মানে নাচি লওঁ গাটো গৰম কৰি লওঁ পিছত আকৌ অলপ বহিম আকৌ অলপ ডান্স কৰিম মানে এনেকুৱা হ'ব মানে একবাৰ নাচিলে মানে নাচোৱে লাগি থাকে তো অলপ আহক আমি এতিয়া নাচোঁ তো আমি আহি গ'লোঁ সেইটো খানাৰ পৰা মানে আগত যোনটো আপোনালোকক দেখালোঁ ভিডিঅ'টো সেইটো খানাৰ পৰা আমি এতিয়া নেক্সট পালোহি আৰু এটা খানা মানে আজি দুটা খানা হৈ গৈছে মোৰ কাৰণে তো বহুত ধন্যবাদ এটা খানাৰ পৰা আহি পেলাই আৰু এটা খানাত আহি পালোঁ মই এতিয়া এইটো খানাত আমি আৰু কি দেখাব পাৰোঁ আপোনালোকে চাই দেখাব আপোনালোকক মই দেখাইছোঁ চ' এতিয়া মই অলপ মানে ৰুমৰ ভিতৰত আহিছোঁ মানে বহুত ভাগৰি গৈছোঁ তাতেই ডান্স কৰিছিলোঁ চ' এতিয়া মানে অলপমান ভাগৰি আহিছোঁ মানে বহাৰ আগত আৰু এটা আপোনাক বস্তু দেখাই আছোঁ তো অসমবাসী ৰাইজ বহুত এনজয় কৰিলোঁ আজি দিনটো 2021ৰ লাষ্ট দিন ক'ব গ'লে লাষ্ট সীমা 2021ৰ সীমা আমি পাৰ কৰি আহিলোঁ আৰু অলপ দেৰিকৈ ৰাতি 12টা বজাতে মানে 2021ক বিদায় দিব লগা হ'ল বেয়াও লাগি আছে আৰু ভালো লাগি আছে নতুন বছৰ এটা পাম আশা কৰোঁ সকলোৰে ভালে ভালে দিনবোৰ কটালে আপোনালোকে 2021টো কাৰোবাৰ ভাল বেয়াৰ মাজতে যাব পাৰে 21টো চ' একো নাই আগলৈ মানে ভালে যাক সেইটোৱে বিচাৰোঁ মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰোঁ আল্লাহৰ ওচৰত দোৱা কৰিম আৰু যদি আপোনালোকৰ মোৰ ভিডিঅ'টো চাই ভাল লাগিলে তেনেহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু যদি কিবা এটা ভুল পাইছে তেনেহ'লে মোৰ ভিডিঅ'টো কমেণ্টত জনাব কাৰণ মোৰ আজি এইটো ফাৰ্ষ্ট ভিডিঅ' আৰু মই আজি ইউটিউবৰ ফেমিলিৰ মাজত নতুন নামিছোঁ ভৰি দিছোঁ তেনেহ'লে কিবা যদি ভুল হৈছে তেনেহ'লে কমেণ্টত জনাব আৰু যদি আগলৈ ভাল লাগিছে তেনেহ'লে মোক আগলৈ চাব বিচাৰে তেনেহ'লে মোৰ চেনেলটো চানিজ ব্লগ চেনেলটো ছাবস্ক্ৰাইব কৰিব তো মোৰ সকলোৰে ধন্যবাদ থাকিল ভিডিঅ'টো চালে আৰু লাষ্ট কথাটো হ'ল মোৰ ফালৰ পৰা মোৰ একদম অন্তৰ মানে দিল খিল খুল খালাৰ পৰা মানে বুজি পাইছে নাৰী ভৰি চব আৰু মোৰ ফালৰ পৰা মোৰ বন্ধু বান্ধৱৰ ফালৰ পৰা মোৰ পৰিয়ালৰ ফালৰ পৰা আপোনালোকৰ অসমবাসীৰ ৰাইজ চবকে নতুন বছৰৰ শুভেচ্ছা থাকিল হেপী নিউ ইয়েৰ